বন্ধুসকল আজি আপোনালোকৰ লগত দুটা ইন্টাৰেষ্টিং কথা শেয়াৰ কৰিব বিচাৰিছো এই ভিডিঅ'টোৰ জৰিয়তে গতিকে বলক বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰো প্ৰথমটো হৈছে আপোনালোকে জানেনে বাৰু জল্লাদ এজনে অপৰাধী এজনক ফাঁচি দিয়াৰ অন্তিম সময়ত কাণৰ কিনাৰত অপৰাধীজনৰ কাণৰ কিনাৰত কি বুলি কয় তেওঁ জল্লাদজনে অপৰাধীজনক কয় যে মই মোক মাফ কৰি দিবা মই নিৰুপায় মই উপায়হীন যদি অপৰাধীজন যদি হিন্দু হয় তেতিয়াহ'লে তেওঁক ৰাম ৰাম দি পাচিৰ কাঠত ওলমাই দিয়ে দ্বিতীয়তে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছো যে আপোনালোকে মন কৰিছে যে ডাক্তৰে হওক বা নাৰ্ছে হওক কি কৰি দিয়ে মেডিচিন বেজি চিৰিজত সোমোৱাৰ পিছত আকৌ অলপ মেডিচিন উলিয়াই দিয়ে এইটো কৰাৰ কাৰণ কি আপোনালোকে জানেনে বাৰু এইটো কৰাৰ কাৰণ হ'ল যেতিয়া মেডিচিন এটা বেজি চিৰিজত সোমোৱাই দিয়ে তেতিয়াহ'লে তাৰ লগতে মেডিচিনটোৰ লগতে এয়াৰ বাবল সোমাই যায় এই এয়াৰ বাবলছবিলাক মানৱ শৰীৰৰ কাৰণে অতিকৈ ক্ষতিকাৰক এইটোৰ কাৰণে তেওঁলোকে এই এয়াৰ বাবলছখিনি উলিয়াই দিবৰ কাৰণে তেওঁলোকে কি কৰি দিয়ে ঔষধ অলপ উলিয়াই দিয়ে বেজি চিৰিজটোৰ পৰা আৰু যদি এয়াৰ বাবলখিনি কম পৰিমাণে যদি সোমাই মানৱ শৰীৰত অলপ সোমাই যায় তেতিয়াহ'লে ইমান ক্ষতিকাৰক নহয় যদি বেছি পৰিমাণে এয়াৰ বাবল থকা হয় এইটো মানৱ শৰীৰৰ কাৰণে অতিকৈ ক্ষতিকাৰক হ'ব পাৰে যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব